ইউটিউবত যিবোৰ কাম আমি কোনো বাধা নোহোৱাকৈ কৰিব পাৰোঁ তাৰ ভিতৰত এটা কাম হৈছে পঢ়া কামটো। এই সুবিধাকে লৈ বা এই সুবিধাৰ জৰিয়তে আমি এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা। তাৰ আজি চতুৰ্থটো ভিডিঅ' বা চতুৰ্থটো ক্লাছ। ইয়াত আমি আলোচনা কৰিম লৰেন্স কহলবাৰ্গ সম্পৰ্কে এতিয়ালৈকে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু তাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে লৰেন্স কহলবাৰ্গ যি শিক্ষা মনোবিজ্ঞানী তেওঁ কেনেকুৱা ধৰণৰ তত্ত্ব আগবঢ়াই থৈ গৈছে। আমি যিসকল শিক্ষাবিদ অথবা শিক্ষা মনোবিজ্ঞানীৰ কথা আমাৰ চিলেবাছত পঢ়িবলগীয়া হয় GT PGT আৰু CTETৰ বাবে, তাৰ দুজন হৈছে জিন পিয়াজে আৰু লেভ ভাইগটস্কি। লেভ ভাইগটস্কিয়ে মূলতঃ ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ বা চেতনাৰ বিকাশ সমাজৰ জৰিয়তে কিদৰে হয় এই কথাটো তেওঁ কৈছিল বা এই সম্পৰ্কে তেওঁ নিজৰ থিয়ৰী তত্ত্ব আগবঢ়াই থৈ গৈছে। আনহাতে জিন পিয়াজে ছাত্ৰ ছাত্ৰীয়ে অভিজ্ঞতাৰ জৰিয়তে অথবা অন্বেষণৰ জৰিয়তে কিদৰে পৰিৱেশৰ পৰা কথাবোৰ শিকিব পাৰে সেই সম্পৰ্কে তেওঁ নিজৰ মতবাদ আগবঢ়াই গৈছে। আনহাতে যিজন লৰেন্স কহলবাৰ্গে তেওঁৰ নিজৰ মতবাদ আগবঢ়াইছে মূলতঃ ছাত্ৰ ছাত্ৰীৰ মৰেল ডেভেলপমেণ্ট অৰ্থাৎ নীতিগত জ্ঞান বা আমি মূল্যবোধৰ যি শিক্ষা সেই মূল্যবোধৰ শিক্ষা কিদৰে বয়স অনুযায়ী ইটোৰ পাছত সিটোকৈ বিকাশ হয় সেই সম্পৰ্কে লৰেন্স কহলবাৰ্গে নিজৰ মতবাদ আগবঢ়াই গৈছে। গতিকে তেওঁৰ সম্পৰ্কে বাকী যিখিনি কথা আছে বুজিবলগীয়া বিষয়বস্তুৰ ধাৰণা, এই গোটেই কথাবোৰ আমি এটা এটাকৈ PYQ আৰু মই নিজেও কিছুমান কুৱেশ্যন তাতে দিছোঁ, সেই কুৱেশ্যনবোৰৰ পৰা আমি কথাবোৰ ডিকোড কৰিবলৈ চেষ্টা কৰিম, বুজিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ ছিৰিজটোৰ নামেই হৈছে ডিকোডিং কনচেপ্ট উইথ PYQs অৰ্থাৎ PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা। আমি এতিয়া কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ আৰু কুৱেশ্যনৰ জৰিয়তে পৰীক্ষাত ভাল নম্বৰ পাবলৈ বা সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ কি ধৰণৰ বিষয়বস্তুৰ আমাক সম্যক জ্ঞান লাগিব সেই সম্পৰ্কে আলোচনা কৰিম। আসাম GT PGT আৰু CTET 2026 অৰ্থাৎ ছেপ্টেম্বৰৰ বাবে আমাক লৰেন্স কহলবাৰ্গৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰাটো প্ৰয়োজনীয় হ'ব সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। থিংকাৰ এডুকেশ্যনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, according to Lawrence Kohlberg, around which ethics do very young children's moral reasoning resolve? তাৰ মানে কেনেকুৱা ধৰণৰ এথিক্স বা মৰেলিটিৰ ওচৰে পাজৰে একেবাৰে সৰু ল'ৰা ছোৱালীৰ মৰেল ৰিজনিংটো ডেভেলপ হয় সেইটো ইয়াতে প্ৰশ্ন কৰিছে। তো এথিক্স অফ কেয়াৰ এই কথাটো আমি পিয়াজেৰ পৰা পঢ়িলেও আমি গম পাম যে সৰু ল'ৰা ছোৱালীৰ একেবাৰে য়ং এজত আমি কেয়াৰটো দেখিবলৈ নাপাওঁ। এথিক্স অফ পাৰ্সপেক্টিভছ অফ আদাৰ এইটো আমি দেখিবলৈ নাপাওঁ বা এথিক্স অফ ল আমি দেখা নাপাওঁ। তো এইখিনি সময়ত যিটো কথা আমি দেখিবলৈ পাওঁ সেইটো হৈছে এথিক্স অফ ইগোচেন্ট্ৰিজম। তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ মনত আমি যথেষ্ট পৰিমাণে ইগোচেন্ট্ৰিজম দেখিবলৈ পাওঁ। যেনে ধৰক যদিও লৰেন্স কহলবাৰ্গ পঢ়ি আছোঁ তথাপি মই এটা কথা কওঁ যে যিটো ষ্টেজ সেন্সৰি মটৰ আৰু কিছু পৰিমাণে প্ৰি অপাৰেশ্যনেল ষ্টেজ, এই ষ্টেজ কেইটাত আপোনালোকে প্ৰধানতঃ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিকেইটা কথা গম পাব সেইকেইটা হৈছে অবজেক্ট পাৰ্মানেন্স। চাওক, এনেকুৱা নহয় যে আমি এজন শিক্ষাবিদ বা শিক্ষা মনোবিজ্ঞানী পঢ়িছোঁ মানে কেৱল তেওঁৰ কথাই পঢ়িব লাগিব, তেওঁৰ লগত বাকীখিনি কথাও ৰিলেট হৈ থাকিব। যিহেতু লেভ ভাইগটস্কি জিন পিয়াজে প্ৰায় সমপৰ্যায়ৰ আছিলে, কিন্তু পিছৰ পৰ্যায়ত যি আমাৰ লৰেন্স কহলবাৰ্গ আছিলে তেওঁ কিন্তু পিয়াজেৰ ধাৰণাৰ দ্বাৰা কিছু পৰিমাণে ইনস্পায়াৰ হৈছিলে। গতিকে অবজেক্ট পাৰ্মানেন্স আমি পাওঁ, চেন্ট্ৰেশ্যন আমি পাওঁ আৰু তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত কি দেখা পাওঁ, এটা পৰ্যায় আমি দেখা পাওঁ সেইটো হৈছে কি ইগোচেন্ট্ৰিজম। ঠিক আছে, গতিকে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চেন্ট্ৰিজম, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে এই ইগোচেন্ট্ৰিজম শব্দটো কিন্তু সদায় মনত ৰাখিব। গতিকে ইয়াতো আমাৰ অপশ্যন নাম্বাৰটো কি হ'ব, এটো হ'ব। নেক্সট কুৱেশ্যন, ইন ৰেছপন্স টু দ্য কুৱেশ্যন ইট ইজ অল ৰাইট টু ষ্টিল দ্য চকলেট
from the freezer in absence of your parents. 4-year-old Mira replied, it will be wrong because doing so can cause punishment from the parent. তাৰমানে কি কৈছে, আপুনি মীৰাক কৈছে যে তুমি মা দেউতা নথকা অৱস্থাত যদি ফ্ৰিজৰ পৰা এটা চকলেট চুৰ কৰি খাইছা তেতিয়াহ'লে এইটো একো নাই, এইটো অল ৰাইট, ইটছ অ'কে। কিন্তু তাই ৰিপ্লাই দিছে যে এইটো ভুল কথা, কাৰণ ইয়াৰ কাৰণে মই মা দেউতাৰ পৰা পানিছমেণ্ট পাবলগীয়া হ'ব পাৰে। এই যিটো চিন্তা, এই চিন্তাৰ পৰ্যায়টো কোনটো লেভেলত থাকিব পাৰে। চ' ইয়াতে আমি কি বুলি ক'ম, এইটো চাগে মই অপশ্যনটো দিওঁতে ভুল হৈছে, মই কাৰেক্ট কৰি দিম আপোনালোকক, ডোণ্ট ৱৰি। এইটো আপোনালোকৰ প্ৰি কনভেনশ্যনেল লেভেল অফ থিংকিঙত পৰিব, ঠিক আছে। যিহেতু সৰু ল'ৰা ছোৱালী 4-year-old বুলি কৈছে, গতিকে এইটো প্ৰি কনভেনশ্যনেল লেভেল অফ থিংকিং। এতিয়া চাওক, লৰেন্স কহলবাৰ্গৰ কি আছিলে, যিটো আমি এইমাত্ৰ কুৱেশ্যনত পালো, এটা লেভেল থাকে প্ৰি কনভেনশ্যনেল, অ'কে, আনটো লেভেল থাকে কনভেনশ্যনেল, আৰু একেবাৰে শেষত লৰেন্স কহলবাৰ্গৰ পৰা আমি পাওঁ পোষ্ট কনভেনশ্যনেল, ঠিক আছে, পোষ্ট কনভেনশ্যনেল। আৰু প্ৰি কনভেনশ্যনেল লেভেলত ছাত্ৰ ছাত্ৰীয়ে বা শিশুৱে কি বুলি ভাবে যে ইয়াতে কি হ'ব, যদি আপুনি ক্ৰাইম কৰিছে ডেট মিনছ তাতে আপোনাৰ কি হ'ব লাগিব, পানিছমেণ্ট হ'বই লাগিব, এই কথাটো তেওঁলোকে বিশ্বাস কৰে, অ'কে। কনভেনশ্যনেল লেভেলত কি হয়, তেওঁলোকৰ চিন্তা অলপমান বহল হয়, সেইখিনি সময়ত তেওঁলোকে কি কৰিব, প্ৰথম অৱস্থাত ন' ক্ৰাইম, যে ছোৱালীজনীয়ে বস্তুটো চুৰ নকৰে, কিয়, মাক দেউতাকৰ পৰা পানিছমেণ্ট পাব লাগিব। কিন্তু অলপ ডাঙৰ হোৱাৰ লগে লগে সিহঁতে কি কৰিব, সেইটো ইলিগেল কামটো কৰিব, ভুল কামটো কৰিব, কিন্তু একেলগতে তেওঁলোকে পানিছমেণ্টটো পাবলৈও ৰেডি হৈ থাকে। সেইটো হৈছে পোষ্ট কনভেনশ্যনেল লেভেলৰ থিংকিং। শেষত আপোনালোকে পোষ্ট কনভেনশ্যনত গম পাব যে ইয়াত মানুহজনে ভুল কৰিছে, কিন্তু ভুল কামটো কৰিছে ভালৰ বাবে, ঠিক আছে, ভালৰ বাবে ভুল, ভালৰ বাবে ভুল। গতিকে এনেকুৱা ষ্টেজত কি হ'ব, তেওঁ ন' পানিছমেণ্ট, কোনো ধৰণৰ পানিছমেণ্ট তেওঁক দিয়া নহয়, আৰু সেইটো ধৰণৰ চিন্তাকে আমি কি বুলি কওঁ, পোষ্ট কনভেনশ্যনেল লেভেল অফ থিংকিং বুলি কওঁ। A child says, I won't steal because my parents will punish me. This reflects which stage of Kohlberg's theory? তো ইয়াতো কি হৈছে, আমি একেধৰণৰ এটা কথাই পাইছোঁ যিটো আমি অলপ আগতে পাইছিলোঁ, কিন্তু ইয়াতে অপশ্যনটো বেলেগ আছে, গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন, অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট, ল এণ্ড অৰ্ডাৰ, ছ'চিয়েল কণ্ট্ৰেক্ট। তো ইয়াতে আমি কি ক'ম, অপশ্যন নাম্বাৰ বিটো হ'ব, কাৰণ ইয়াতে কি কৰিছে তাই, ল'ৰাটোৱে কি কৰিছে, আই ৱন্ট ষ্টিল, মই চুৰ নকৰোঁ, তাৰমানে কি কৰিছে, কথাটো মানি চলিছে, কিয়, কাৰণ পানিছমেণ্ট দিয়া হ'ব। এইটোক আমি কি বুলি কওঁ, অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট ষ্টেজ বুলি কওঁ। এতিয়া চাওক, যিটো আপোনাৰ প্ৰি কনভেনশ্যনেল, সেই প্ৰি কনভেনশ্যনেল ষ্টেজটোকে আকৌ কি কৰা হয়, ফাৰ্ডাৰ তাক দুটা ভাগত ভাগ কৰি দিয়া হৈছে, বা আপোনাৰ কনভেনশ্যনেল লেভেলকো আপোনাক দুটা ভাগত ভাগ কৰা হয়। ইয়াৰে কিছুমান ভাগ থাকে আপোনাৰ ল এণ্ড অৰ্ডাৰ, অ'কে, এটা থাকে অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট, অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট, অ'কে, আনহাতে এটা কি থাকে, গুড বয় এণ্ড গুড গাৰ্ল, এইটো আপোনাৰ থাকে ক'ত, কনভেনশ্যনেল ষ্টেজত। এই বস্তুখিনিও আমি কি কৰিব লাগিব, এখন খুব ধুনীয়াকৈ টেবুল বনাই লৈ আমি বুজিব লাগিব। চ' কনভেনশ্যনেল লেভেলত কি আহে, আপোনাৰ গুড বয় গুড গাৰ্ল কনচেপ্টটো, অ'কে। গতিকে সেইমতেদি আমি কি কৰিব লাগিব, গোটেই প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰিব লাগিব, ঠিক আছে। গতিকে এইটো কি হৈছে, যে মই চুৰ নকৰোঁ এইকাৰণে কাৰণ মই পানিছমেণ্ট পাব লাগিব, সেইটো কি হৈছে, অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন, ঠিক আছে। নেক্সট চাওক, ৰোহিত হেল্পছ হিজ ক্লাছমেট বিকজ হি এক্সপেক্টছ হিজ ক্লাছমেট টু হেল্প হিম ডিউৰিং দ্য এক্সাম প্ৰিপাৰেশ্যন, দিছ বিহেভিয়ৰ বিলংছ টু। এতিয়া কি কৰিছে, ৰোহিতে লগৰ এজন ছাত্ৰক সহায় কৰিব, কিয় সহায় কৰিব, যাতে তেওঁৰ লগৰজনে তেওঁক পৰীক্ষাৰ সময়ত সহায় কৰে, অ'কে। ইয়াত কি হৈছে, মই কিবা এটা কাৰোবাৰ কাৰণে কৰিছোঁ আৰু তাৰ বিনিময়ত মই তেওঁ মোৰ কাৰণে কিবা এটা কৰাটো এক্সপেক্ট কৰিছোঁ। তো এইটো অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন হ'ব নেকি, নহয়। ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপল, ইয়াত এথিক্স নাই, কাৰণ মই কামটো কৰিছোঁ, মই ভাল কাম কৰিছোঁ সমাজৰ কাৰণে, যাতে মানুহে মোক ভাল বুলি কয়, বা তাৰ বিনিময়ত ময়ো যাতে কিবা এটা কৰিব পাৰোঁ, বা মই
আপোনালোকে দেখিব বহুতে কি কৰে, নিৰ্বাচনৰ আগে আগে বহুত মানুহে ভাল কাম কৰে যাতে মই নিৰ্বাচনৰ টিকেটটো লৈ পেলাই জিকিব পাৰোঁ। গতিকে ডেট ইজ নট এথিক্স। গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন নেকি? নহয়, কাৰণ ইয়াতে মই গুড বয় গুড গাৰ্ল কিয় নহয়, মই এইটো দেখুৱাবলৈ কাৰণে তাক সহায় কৰা নাই যাতে সি মোক ভাল ল'ৰা বুলি কয়। গতিকে সেইটোও নহয়। ইয়াত কি হ'ব, ইনষ্ট্ৰুমেণ্টেল পাৰপাছ বা ইণ্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ। অ'কে, তো ইয়াৰ পৰা আমি কি বুজিব লাগিব যে যেতিয়া সহায়ৰ বিপৰীতে আমি আনৰ পৰা সহায় বিচাৰোঁ, তেতিয়া সেই ষ্টেজটো আমাৰ কি হ'ব, সেই ষ্টেজটোক আমি ক'ম ইনষ্ট্ৰুমেণ্টেল পাৰপাছ বা ইণ্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ। অ'কে, ইণ্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ। এনেকুৱা ধৰণৰ কনচেপ্ট আমি পালে মানে এই অপশ্যনটো চিলেক্ট কৰিম। অ'কে, ইনষ্ট্ৰুমেণ্টেল পাৰপাছ। গতিকে এই অপশ্যন দুটা আপোনালোকে মনত ৰাখি থ'ব যে সহায়ৰ বিনিময়তে সহায়, লাভৰ বিনিময়তে লাভ, তেতিয়াহ'লে এইটো কি হ'ব, এই দুটা অপশ্যনৰ ভিতৰত আমি যিকোনো এটা পালেই তাকে আমি পৰীক্ষাত চিলেক্ট কৰিম। অ'কে, 5 নম্বৰ কুৱেশ্যন। এ ষ্টুডেণ্ট অলৱেজ গ্ৰীটছ টিচাৰ পলাইটলি বিকজ হি ৱান্টছ এভৰিৱান টু কনচিডাৰ হিম এ ৱেল মেনাৰ্ড চাইল্ড। মই ভাল ল'ৰা হয়, তাৰমানে কি, গুড বয় গুড গাৰ্ল। অ'কে, তো এইটো আমাৰ কোনটো ষ্টেজত আহিব সেইটো আপোনালোকৰ মনত থাকিব লাগিব। চ' অভিয়াছলি 5 আৰু 4 নম্বৰ ষ্টেজত নাহে, কাৰণ এইকেইটা ষ্টেজ আমাৰ শেষৰ ফালে আহে। তো ইয়াতে আমাৰ কোনটো ষ্টেজ আহিব, অপশ্যন নাম্বাৰ 3, 3 নম্বৰ ষ্টেজটোক আমি কি বুলি ক'ম, গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন। অ'কে, তো ইয়াৰ কাৰণে মই এখন টেবুল দি দিছোঁ, চাওক। প্ৰেইজ, আনৰ প্ৰশংসা পাবলৈ বহুত মানুহে ছ'চিয়েল এক্টিভিটিজ কৰে, ঠিক আছে, দুখীয়াজনক সহায় কৰে, ক'ৰবাত বেলেগ বেলেগ কাম কৰে। এই কামবিলাক মানুহে কিহৰ কাৰণে কৰে, প্ৰশংসা পাবৰ কাৰণে। সকলোৱে নহয়, কিন্তু কিছুমান মানুহে ইউনিভাৰ্চেল এথিক্সৰ কাৰণেও কৰে, কাৰণ বেলেগক সহায় কৰাটো আমি ভাল কথা। যদি তেনেকুৱাকে কোনোবাই কৰিছে যে মোক যেনে জুবিন গাৰ্গে বেলেগক সহায় কৰোঁতে কেতিয়াও ফটো উঠা নাছিল বা কাকো কৈ ফুৰা নাছিল যে মই সহায় কৰিছোঁ, তো সেইটো হৈছে ইউনিভাৰ্চেল এথিক্স। কিন্তু আপুনি যদি কৈ ফুৰিছে মই আনৰ পৰা প্ৰশংসা বিচাৰিছে, ডেট ইজ প্ৰেইজ, সেইটো হ'ব কি, আমাৰ ষ্টেজ নাম্বাৰ 3। আৰু এইখিনি কিহৰ ভিতৰত আহে, আমাৰ কনভেনশ্যনেল ষ্টেজৰ ভিতৰত আহে। এই কথাটো আপোনালোকে মনত ৰাখিব। চ' CTET-ৰ আমাৰ পেডাগজি ৰিভিজনৰ বেটছটো চলি আছে। এই বেটছটোৰ প্ৰাইচ হৈছে 299 ৰুপিজ অনলি। ইয়াতে আমি কি কৰোঁ, মই গোটেইকেইটা কথা ইয়াতে লিখা নাই বাৰু, মূলতঃ লাইভ ক্লাছ থাকে, আৰু লাইভ ক্লাছৰ আপোনালোকে ৰেকৰ্ডেড ভাৰ্জনটো পাই যাব। তাৰ লগতে আপোনালোকে মক টেষ্টটো এটেম্প কৰিব পাৰিব, ঠিক আছে। এই তিনিওটা কাম আপোনালোকে একেলগে কৰিব পাৰিব CTET পেডাগজি ৰিভিজন কৰ্চত। ঠিক একেদৰে CTET SST ৰিভিজন, ছ'চিয়েল ষ্টাডিজ ৰিভিজনৰো আমাৰ এটা কৰ্চ চলি আছে। তাৰ কাৰণে আপোনালোকে আমাৰ থিংকাৰ এডুকেশ্যন এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। ঠিক একেদৰে GTPGTৰ ক্ষেত্ৰতো কমপ্লিট চিলেবাছ, 5টা বিষয় কভাৰ কৰি, আৰু বিশেষকৈ পেডাগজি আৰু আছামিজ পিপুলৰ ওপৰত বিশেষকৈ ফ'কাছ কৰা হৈছে। মই ব্যক্তিগতভাৱে পঢ়াই আছোঁ আছামিজ পিপুল, কাৰণ ইয়াত আমাৰ কি হয়, গোটেই বস্তুখিনি আমি ডিটেইলছত পঢ়ি গ'লেহে পৰীক্ষাত আমি ভালকৈ কৰিব পাৰিম, যিটো আমি GTPGT TCR 2.0 টেট কাম ৰিক্ৰুইটমেণ্ট বুলি ৰাখিছোঁ। তাতো একে প্ৰচিডিউৰতে আপোনালোকে গোটেইখিনি পাব। তো ময়ো ইয়াতে লিখি দিছোঁ গোটেইখিনি কথা, যে কমপ্লিট চিলেবাছ থাকিব, গোটেইখিনি বস্তুৱে পাব, আৰু কণ্টেণ্ট, লাইভ ৰেকৰ্ডেড ক্লাছ, মক টেষ্ট, প্ৰিণ্টেবল নোটছ, ক্লাছ, বৰ্ড ৱৰ্ক এণ্ড PDF, গোটেইখিনি বস্তু আপোনালোকে একেলগে পাই যাব। আৰু বিফ'ৰ বাইং আপোনালোকে এপটো ভিজিট কৰি ফ্ৰী কোৰ্চ ছেকশ্যনত ডেমো ক্লাছ চাই ল'ব। ঠিক আছে, আগবাঢ়িছোঁ। A student refuses to cheat in an examination because school rules must be followed by every student. This represents, এইটো হয় আমাৰ কি, ল এণ্ড অৰ্ডাৰ অৰিয়েণ্টেশ্যন। অ'কে, এইটো হ'ব কি আমাৰ অপশ্যন নাম্বাৰ C। গতিকে আমি যেতিয়া অলপ আগতে যিখন ষ্টেজেছ কেইটা পাই আহিলোঁ, অ'কে, তো ষ্টেজেছৰ কিমান নম্বৰ আপোনালোকৰ থাকিব, চাওক, 1 2 3 4 5 এণ্ড লাষ্ট বাট নট দ্য লিষ্ট 6। তো 6ৰ এটা কথা মন কৰিব, এইকেইটা আপোনালোকে মনত ৰখাৰ উপায় আছে, মই উপায়টো দি আছোঁ। অ'কে, 1 নম্বৰ আৰু 2 নম্বৰত আপোনালোকে জেনেৰেলি দুটা কথা মনত ৰাখিব, পানিছমেণ্ট আৰু ফিয়াৰ, ভয় আৰু শাস্তি।
ছেকেণ্ডত কি হয় প্ৰশংসা এটা, আৰু ছেকেণ্ড কথাটো ইণ্টাৰেষ্ট মানে ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট, এইটো বস্তু আমাৰ থাকিব। তেতিয়া সেইটো থাৰ্ড আৰু ফ'ৰ্থ ষ্টেজত। লাষ্টৰটো আপোনাৰ কি হয় এথিক্স। অ'কে, এথিক্স, ইউনিভাৰ্চেল এথিক্স। এই কথাটো মনত ৰাখিব। প্ৰথমটো প্ৰি কনভেনশ্যনেল, কনভেনশ্যনেল আৰু লাষ্ট ওৱান ইজ পষ্ট কনভেনশ্যনেল। অ'কে, গতিকে তাৰ পৰাই আপোনাৰ এইকেইটা ষ্টেজেছ আহি থাকিব। A citizen supports changing an existing law because it violates the fundamental rights of people while still respecting democracy. This reflects মানে মানুহজনে কি কৰিছে এক্সিষ্টিং লটো চেঞ্জ কৰাৰ কথা তেওঁ বিচাৰিছে, কাৰণ ই ফাণ্ডামেণ্টেল ৰাইটছটো কি কৰে মানুহৰ ব্যাঘাত জন্মায় বা নস্যাৎ কৰে, কিন্তু তেওঁ ডেমক্ৰেচিক তাৰ পাছতো কি কৰে এটা ৰেচপেক্ট জনায়। গতিকে 3 আৰু 4 নম্বৰ ষ্টেজ আমাৰ নহয়, কিয় তাতে প্ৰেইজ, প্ৰশংসা, পানিছমেণ্ট এইবিলাক আছে। 4 আৰু 5 আৰু 6টো আমাৰ হ'ব পাৰে, গতিকে ইয়াৰ ভিতৰত আমাৰ অপশ্যন নাম্বাৰ 5টো হ'ব। কিয় 5টো হ'ব সেইটো মই আপোনালোকক দেখাই দিছোঁ, কাৰণ 5টো হোৱাৰ আঁৰত ইয়াতে আপোনালোকক মই এইখন যিখন লৈ গৈছিলোঁ, এক মিনিট ৰ'ব। তো ষ্টেজ নাম্বাৰ 5 নম্বৰ ষ্টেজ আৰু 6 নম্বৰ ষ্টেজ, 5 নম্বৰটো কি হয় ছ'চিয়েল কণ্ট্ৰেক্ট, ছ'চিয়েল কণ্ট্ৰেক্ট। তাৰ মানে 5 নম্বৰ ষ্টেজত কি আহিব সমাজৰ বাবে, সমাজৰ বাবে, ঠিক আছে, সমাজৰ ভালৰ বাবে। মই ভালৰ শব্দটো লগাই দিছোঁ, কাৰণ সমাজৰ ভালৰ বাবে আমি যেতিয়া কাম কৰিম ছ'চিয়েল কণ্ট্ৰেক্ট বুলি ক'ব, আৰু যেতিয়া মানুহৰ ভালৰ বাবে, মানুহৰ ভালৰ বাবে কাম কৰিম, সেই মানুহৰ ভালৰ বাবে কৰা কামটো সমাজৰ বাবে ভাল নহ'বও পাৰে কেতিয়াবা, তো সেইটোক আমি কি বুলি ক'ম ইউনিভাৰ্চেল এথিক্স। ঠিক আছে, মানুহৰ ভালৰ বাবে, মানুহৰ বাবে, তেতিয়া সেইটো কি হ'ব আপোনাৰ ইউনিভাৰ্চেল এথিক্স। এই বেচিক ডিফাৰেঞ্চটো আপোনালোকে ষ্টেজ 5 আৰু ষ্টেজ 6ত মনত ৰাখিব, তেতিয়া আপোনালোকৰ কি হ'ব ইজি হ'ব। আৰু এনেকৈ ষ্টেজ 3, 4, 5, 6ৰ কুৱেশ্যনো পৰীক্ষাত অহাৰ চান্স আছে, যিহেতু লাহে লাহে পৰীক্ষাৰ লেভেলটো আমাৰ টান হৈ গৈ আছে। A doctor treats an injured criminal despite criticism because he believes every human life is equally valuable. তো এই ষ্টেজটোত কি হয় চাওক, তেওঁ সমাজৰ কথা ভবাই নাই, কাৰণ মানুহে তেওঁক কি কৰিছে ক্ৰিটিচাইজ কৰিছে যে তুমি কিয় ক্ৰিমিনেল এজনক বচাইছা, তাৰ পাছতো তেওঁ কামটো কৰিছে। গতিকে এইটো কি হ'ব আমাৰ চিম্পলি ইউনিভাৰ্চেল এথিক্স। অ'কে, তো অপশ্যন নাম্বাৰ চিটো আমাৰ ইয়াতে কাৰেক্ট হ'ব। ঠিক আছে, তো আমাৰ কি হ'ব যিটো ষ্টেজ 6, ষ্টেজ 6টোক আমি কি বুলি কওঁ ইউনিভাৰ্চেল এথিক্স বুলি কওঁ। আৰু ইউনিভাৰ্চেল এথিক্সৰ কথা আমি যেতিয়া কওঁ তেতিয়া কি হ'ব জানেনে, ইউনিভাৰ্চেল এথিক্সত এটা কথা আপোনালোকে মনত ৰাখিব, ইয়াতে কি হয় সাধাৰণতে আনৰ ভালৰ বাবে আমি কাম কৰোঁ, আনৰ বা মানুহৰ ভালৰ বাবে কাম কৰোঁ, ঠিক আছে, আৰু ইয়াতে চিন্তাটো অলপমান ইউনিক হ'ব। মানুহজনৰ যিটো চিন্তা বা যিটো জাজমেণ্ট, সেই জাজমেণ্টটো অলপমান ইউনিক হ'ব, যিটো সাধাৰণতে প্ৰচলিত নহয়। তেতিয়া সেইটো কি হ'ব ষ্টেজ 6 ইউনিভাৰ্চেল এথিক্স। অ'কে, 9 নম্বৰ প্ৰশ্ন এছাৰশ্যন দিছে, Kohlberg believed that the moral reasoning develops through 6 sequential stages. 6টা ষ্টেজৰ মতেদি আগবাঢ়ে, ইটোৰ পাছত সিটো যায়। So an individual may skip any stage depending on experience and intelligence. তেওঁৰ ইণ্টেলিজেঞ্চ আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰি তেওঁ যিকোনো এটা ষ্টেজ স্কিপ কৰিব পাৰে। চ' ইয়াতে কি হয় অপশ্যন নাম্বাৰ both A and R ট্ৰু, দুইটাই ট্ৰু হয়, কিন্তু R2ৱে ৰিজনটোৱে যিটো আমাৰ এক্সপ্লেনেশ্যন হয়, এছাৰশ্যন হয়, তাক এক্সপ্লেইন নকৰে। তাৰমানে কি কৈছে চাওক, অ'কে ইয়াৰ পাছত মোক এটা লাগিছিলে, অ'কে ঠিক আছে একো নাই বাৰু। কহলবাৰ্গে কৈছে যে কি এই যিকেইটা ষ্টেজ হয়, মই 6টা ষ্টেজ আপোনালোকক দিলোঁ, 6টা ষ্টেজ কি হয় চিকুৱেঞ্চিয়েল হয়, ইটোৰ পাছত সিটো ষ্টেজ আহে। কিন্তু লগতে এইটো কথাও কহলবাৰ্গে কৈছে যে কোনোবা এজন মানুহে ষ্টেজ 5 নোপোৱাকৈ ষ্টেজ 6 পাই যাব পাৰে, বা ষ্টেজ 4, 5 নোপোৱাকৈও তেওঁ ষ্টেজ 3, 4 নোপোৱাকৈও গুড বয় গুড গাৰ্ল বা ল এণ্ড অৰ্ডাৰ ষ্টেজটো নোপোৱাকৈও তেওঁ ষ্টেজ 5 আৰু 6 লেভেলৰ চিন্তা কৰিব পাৰে। কাৰণ কিয় দেখা পাইছোঁ আমি সমাজত দেখা পাওঁ বহুতো ল'ৰা ছোৱালীয়ে কেতিয়াবা কি হয় বহুত ডাঙৰ মানুহৰ দৰে চিন্তা কৰি দেখুৱায়। তো সেইটো ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ষ্টেপবিলাক তেওঁলোকে স্কিপ কৰিব পাৰে বা জাম্প কৰিব পাৰে।
কিন্তু এইটো কথাই কিন্তু ওপৰৰ এছাৰশ্যনটো কি নকৰে, এক্সপ্লেইন নকৰে। সেইকাৰণে আমাৰ কি হ'ব, C2 হ'ব। চৰি, A is true, R is false টো দিয়া আছে। ইয়াতে A is true, R is false টো কাৰেক্ট নহয়, আমাৰ ইয়াতে B টো কাৰেক্ট হ'ব দেই। Both A and R true, but R does not explain A. অপশ্যন নাম্বাৰ B টো কাৰেক্ট হ'ব, C টো কাৰেক্ট নহয়। ঠিক আছে, অ'কে। চ' বনাছ কুৱেশ্যন এটা দিছোঁ। ইয়াত কি দিছে, ষ্টেজেছ কেইটা মেটচ কৰিব দিছে। ফিয়াৰ অফ পানিছমেণ্ট, ডিজায়াৰ ফৰ ৰিৱাৰ্ড, নিড ফৰ ছ'চিয়েল এপ্ৰুভেল, ৰেচপেক্ট ফৰ ল। গতিকে এইকেইটাক আপোনালোকে ষ্টেজ 4, 1, 2, 3, 4 লগত মেটচ কৰিব লাগে। কৰি পেলাই আপোনালোকে যিটো আনচাৰ হয় সেইটো কমেণ্ট বক্সত জনাই দিব। ঠিক আছে, লগতে আন এটা কথা কওঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এটেম্প কৰিব বিচাৰে তেতিয়াহ'লে GT, PGT আৰু CTET বুলি এটা আমাৰ টেলিগ্ৰাম চেনেল আছে, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিছোঁ। আপোনালোকে চেনেলটো জইন কৰিব। লগতে এটা হোৱাটছএপ গ্ৰুপো আছে, য'ত মই যিকোনো ধৰণৰ নতুন আপডেট থাকিলে দি দিওঁ। সেইটো GT, PGT আৰু CTET বুলি আছে, সেইটো আপোনালোকে জইন কৰিব। এপ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনৰ পৰা এপ লিংকটো ডাউনলোড কৰি আমাৰ ডেমো ক্লাছেছবিলাক চাব। সেইবোৰে আপোনালোকক সহায় কৰিব। আৰু লগতে বিভিন্ন ধৰণৰ ফ্ৰী কৰ্চেছো আছে, সেইবিলাকো আপোনালোকে চাব পাৰে। চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে। আৰু এনেদৰে আমি এই ছিৰিজটোৰ জৰিয়তে বিভিন্ন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সৈতে আপোনালোকক লগ পাই থাকিম। বহুত বহুত ধন্যবাদ। আৰু লগতে আপোনালোকৰ এই প্ৰিপাৰেশ্যনৰ যি জাৰ্ণি, প্ৰস্তুতিৰ যি যাত্ৰা, সেই যাত্ৰাৰ বাবে মই একেবাৰে শেষত আকৌ এবাৰ শুভকামনা জনালোঁ। ধন্যবাদ।